কেতিয়াবা আপোনাৰ বাৰু এনেকুৱা হয়নে যে আপুনি কিবা এটা কাম কৰি খুব বেছি ভাল পায় আৰু এটা সময়ত সেই কামটো একেৰাহে কৰি থকাৰ পাছতো কেতিয়াবা হঠাৎ বহু দিনলৈ একেটা কামকে কৰিবলৈ আপুনি সুযোগ নাপায়। হয়, নমস্কাৰ। মই বিতোপন আৰু আপোনালোকক এটা নতুন মিনি ভ্লগৰ মাজলৈ স্বাগতম জনাইছোঁ। মই বহুদিন ধৰি মোৰ আটাইতকৈ ভাল পোৱা কামটো মোৰ পেশ্যন আৰু মোৰ প্ৰফেশ্যন অৰ্থাৎ এংকৰিং কৰিবলৈ সুযোগ পোৱা নাছিলোঁ আৰু আজি কেইদিনমান আগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা গোটে মোক আমন্ত্ৰণ জনাইছিলে তেখেতসকলৰ এটা বিশেষ অনুষ্ঠান গীতে মাতে ফাগুনৰ সন্ধ্যা হোষ্ট কৰিবলৈ। অনুষ্ঠানটো চলালোঁ আৰু তাৰে দুটামান ভিডিঅ' ক্লিপ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ এটি ভিডিঅ' হিচাপত। ফাগুনৰ শেষত এটি শীতৰ ধুনীয়া গধূলি এটি অতিবাহিত কৰোঁ, তেতিয়াহ'লে সেই অনুভৱ আৰু বেছি ধুনীয়া হৈ পৰে। আটাইকে নমস্কাৰ, প্ৰীতি সম্ভাষণ জ্ঞাপন কৰিছোঁ, আটাইকে সন্ধিয়াৰ সম্ভাষণ জনাইছোঁ আৰু এয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ। অকণমান বৰষুণে ভিজাই তোলোৱা সেই ধুনীয়া গধূলিটোৰ অনুষ্ঠানটো সঁচাকৈ খুবেই বেছি ধুনীয়া হৈছিলে। সকলোৱে গীতে মাতে অনুষ্ঠানটো বহুত বেছি ধুনীয়া কৰি তুলিছিলে। মই হোষ্ট কৰি থকাতকৈ অনুষ্ঠানটো চাই কিন্তু খুব বেছি ভাল পাইছিলোঁ। সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ উদ্যোগত আয়োজন কৰা আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান গীতে মাতে ফাগুনৰ সন্ধ্যা অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত মই এংকাৰ বিতোপনে আপোনালোক অনুষ্ঠানটোৰ মাজলৈ স্বাগতম জনাইছোঁ। ভালপোৱা কামবোৰ কৰিব লাগে। ভালপোৱা কাম কৰাটোৱে কেৱল আমাৰ সময়কণেই ধুনীয়া কৰি নুতুলে, ই আমাৰ জীৱনৰ বাকীছোৱা সময়ো আৰু অকণমান বেছি ধুনীয়া কৰি তোলে, নহয়নে? যি নহওক আজিলৈ বিদায় লৈছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।